আজি আসাম জিঅ'গ্ৰাফীৰ কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ কুৱেশ্যনকেইটা আপোনাৰ ADR এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল ধলা শদিয়া ব্ৰিজ ইজ অন দ্য ৰিভাৰ। ধলা শদিয়া দলং কোনটো নদীৰ ওপৰত আছে? অপশ্যনকেইটা হ'ল ব্ৰহ্মপুত্ৰ, লোহিত, দিবং এভাৰ চিয়াং। শুদ্ধটো হ'ব অপশ্যন বি, লোহিত নদীৰ ওপৰত আছে ধলা শদিয়া ব্ৰিজটো। নেক্সট কুৱেশ্যনটো হ'ল নাগাজাৰী খনিকৰ গাঁও stone age inscription was discovered in which district of present Assam? নাগাজাৰী খনিকৰ গাঁও শিলৰ শিলালিপি বৰ্তমান অসমৰ কোনখন জিলাত আৱিষ্কাৰ হৈছিল? অপশ্যনকেইটা হ'ল কামৰূপ, তেজপুৰ, গোলাঘাট, এফেৰ নগাঁও। শুদ্ধটো হ'ব অপশ্যন চি, গোলাঘাট জিলাত নাগাজাৰী খনিকৰ গাঁৱৰ শিলালিপিটো আৱিষ্কাৰ হৈছিল বা পোৱা গৈছিল। এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো হ'ল Which state hosted the second edition of Northeast Olympic Games in 2022? 2022 চনত কোনখন ৰাজ্যই দ্বিতীয় সংস্কৰণৰ উত্তৰ পূব অলিম্পিক গেমছৰ আয়োজন কৰিছিল? অপশ্যনকেইটা হ'ল অসম, মেঘালয়, মণিপুৰ, এফৰ ছিকিম। শুদ্ধটো হ'ব অপশ্যন বি, মেঘালয়ে কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল Which of the following national parks is not a UNESCO World Heritage Site? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয়? অপশ্যনকেইটা হ'ল কাজিৰঙা, কেওলাদেউ, এবাৰ সুন্দৰবন, এফেৰ কানহা। শুদ্ধটো হ'ব অপশ্যন ডি, কানহা। আৰু কানহাটো হ'ল মূলতঃ টাইগাৰ ৰিজাৰ্ভটো হয় আৰু এইটো মধ্যপ্ৰদেশৰ ওৱান অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোয়িং কছাৰী কিংছ এজিউম দ্য নেম প্ৰতাপ নাৰায়ণ আফটাৰ ডিফিটিং দ্য আহোমছ ইন বেটেল? তলৰ কছাৰী ৰজাৰ ভিতৰত কোনে আহোমসকলক যুদ্ধত পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ নাম গ্ৰহণ কৰিছিল? অপশ্যনকেইটা হ'ল ভীমবল নাৰায়ণ, কমল নাৰায়ণ, এবাৰ ইন্দ্ৰ নাৰায়ণ, এফেৰ জেছা নাৰায়ণ। শুদ্ধটো হ'ব অপশ্যন চি, ইন্দ্ৰ নাৰায়ণে প্ৰতাপ নাৰায়ণৰ নাম লৈছিল আহোম ৰজাক হেৰুৱাৰ পিছত। নেক্সট কুৱেশ্যনটো হ'ল Torino scale which was seen in the news is associated with which field? সংবাদত দেখা পোৱা টৰিনো স্কেল কোনটো ক্ষেত্ৰৰ সৈতে জড়িত? অপশ্যনকেইটা হ'ল পভাৰ্টি, স্পেচ সায়েন্স, আৰ্থকুইক, এভাৰ ক্ৰিপ্টোকাৰেঞ্চি। শুদ্ধটো হ'ব অপশ্যন বি, স্পেচ সায়েন্স। আৰু এই টৰিনো স্কেলৰ জৰিয়তে তেনেকুৱা মহাকাশৰ পৰা অহা এষ্ট্ৰনইড কেইটাৰ যিটো জোখটো লোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল which of the following district of Assam has the longest international boundary? অসমৰ তলৰ কোনখন জিলাৰ আন্তৰ্জাতিক সীমা দীঘলীয়া? অপশ্যনকেইটা হ'ল কোকৰাঝাৰ, ধুবুৰী, কৰিমগঞ্জ, এফেৰ নলবাৰী। শুদ্ধটো হ'ব অপশ্যন বি, ধুবুৰী ডিষ্ট্ৰিক্টৰ আন্তৰ্জাতিক সীমাটো আটাইতকৈ দীঘলীয়া। নেক্সট কুৱেশ্যনটো হ'ল Which of the following is world's largest producer of aluminum smelter? তলৰ কোনটো এলুমিনিয়াম গলনাগাৰৰ বিশ্বৰ সৰ্বাধিক উৎপাদক? অপশ্যনকেইটা হ'ল ইণ্ডিয়া, চাইনা, USA, এফেৰ অষ্ট্ৰেলিয়া। শুদ্ধটো হ'ব অপশ্যন বি, চাইনা। নেক্সট কুৱেশ্যনটো হ'ল Sargam Kaushal, who was named Mrs. World 2022, is from which country? মিছেছ ৱৰ্ল্ড 2022 নামেৰে নামকৰণ কৰা সৰগম কৌশাল কোনখন দেশৰ? অপশ্যনকেইটা হ'ল বাংলাদেশ, ইণ্ডিয়া, নেপাল, এফাৰ আফগানিস্তান। শুদ্ধটো হ'ব অপশ্যন বি, ইণ্ডিয়াৰ। নেক্সট কুৱেশ্যনটো হ'ল Rann of Kutch is separated from the Kathiawar Peninsula by which of the following? কাটছৰ ৰাণক কাঠিয়াৱাৰৰ উপদ্বীপৰ পৰা তলৰ কোনটোৰ দ্বাৰা পৃথক কৰা হৈছে? অপশ্যনকেইটা হ'ল 11° চেনেল, এফাৰ গাল্ফ অফ কাটছ, এফাৰ কম্বাট বে, এফাৰ নন অফ দি এবভ। শুদ্ধটো হ'ব অপশ্যন বি, গাল্ফ অফ কাটছ।
আৰু এই গাল্ফ অফ কাৰ্চটো হ'ল এইটো এটা পাৰ্ট হয় গুজৰাট কোষ্টাল প্লেইনৰ। তো আজিৰ কাৰণে এইখিনি।